লৰা লৰা এইটো ক'ত মৰিলেগে জানো জুই লগাটো শান্তি নাই শুই আছে চাগে পেট পেলাই পেলাই লৰা লৰা জাহানী ক'ত মৰিলি এই মাজনীৰ পৰা আৰু শান্তি নাই কেৱল চিঞৰ বাখৰ জাহানী যা অথনিৰ পৰা তোক চিঞৰি আছো তই ইয়াত শুবলৈ আহিছ আগফালৰ পৰা মই মাতি থকা শুনিছিলি নে নাই শুনিছো তই যিডাল চিঞৰ মাৰিছ নুশুনিম নে আৰু তোৰতো আৰু চিঞৰি থকাহে কাম পিছে কি হ'ল কচোন মাৰৰ কাম নেদেখ অকল চিঞৰি থকাহে দেখ লোকৰ ল'ৰা শুনটো দেহাটো আৰু আমাৰ জহনি যোৱা চালা জন্মৰ পৰা চাগে ভাল মাত এটা নুশুনিলৈ তোক এতিয়া সেই জহনিত যোৱা তেজ খোৱা বুলি নামাতি কি বুলি মাতিব লাগে লোকৰ ল'ৰাৰ লগত তুলনা নকৰিবি লোকৰ ল'ৰাই ঘৰ সংসাৰ চলাইছে হে তই কি কৈছ বাপেৰৰ ফি চাউলৰ ভাত খাইছ বাৰু হেৰি মই সেই মমাইদেউ ঘৰলৈ যাওঁ মমাইদেউক বোলে আজি ৰিলিজ দিব তাকে বোলো দুদিনমান থাকি আহোগে পিতাদেউ বৌতিও সেয়া বুঢ়া হৈছে মামীদেউ ঢুকুৱা 3 বছৰ হ'ল অপাৰেশ্যন কৰা মানুহ দুদিনমান থাকিহে সেয়া শুশ্ৰূষা কৰি আহোগে ভালকে থাকিবি বকে তললৈকে ঘূৰি তিনিআলি চাৰিআলিত আড্ডা মাৰি নুফুৰিবি কি হয় নেকি যা তই গ'লেহে যদি মই অকমান শান্তিত থাকিব পাৰো নহ'লেতো ঘৰখনত থকাৰ কোনো পৰিৱেশেই নাই মই তই যিখনে চিঞৰ বাখৰ কৰি থাক যা হ'ব তেতিয়াহ'লে মই গৈ থাকো আৰু বাপেৰৰ লগত বকে লাগি নাথাকিবি জানই দেখোন সেই মদ চদ খাই থাকে এনেও অনবৰতে হাতত দা কুঠা থাকেই মই নাথাকোতে আকৌ কিবা অঘটন ঘটিব থাকিবি দেই দুইটা ভালকে মা নাথাকোতে 2 টকামান ঘটি ল'ব লাগিব মই যিটো বিজনেছ কৰিম পইচা ইমান দেৰি কৰিছে তাই এতিয়া 9টা বাজিবই হ'ল এতিয়ালৈকে তাইৰ দেখা দেখিয়ে নাই মাৰ কাৰণেই দেৰি হ'ল পাই এইবোৰ কিনো কৰি থাকে কিবা ভাবিছে কামৰ পৰা খেদেই নে কাম দিয়ে ঠিকেই নাই ৰখিনে পাখি আহিলি সোনকালে বহুত দেৰি হৈ গ'ল দেৰিয়ে হ'ল 8টা বজাতে আহিম বুলি ভাবিছিলো দেৰিয়ে হ'ল বুজি পাইছো বাৰু আজি প্ৰথম দিন পিছে হেৰি বল ইয়াত এতিয়া দেৰি কৰি নাথাকো চেম্বাৰলৈকে যাওঁ বল 9টা বাজিবই হ'ল নহয় চেম্বাৰ মানে